हेलो एवरीवन नमस्कार सकलोके मोर अन्य एटा भिडिओলৈ सकलोके स्वागतम जनाइछु। आज भिडिओटुत মই ভাবিছো বস্তু এটা বনাও আৰু আপোনালোককো দেখাও। আগে পিছে মই এটো বনাই নাই পোৱা ভিডিওতে চাই দেখিছিলো, সো হেকানে মইও ভাবিলো ট্রাই কৰি চাব পাৰি। সো মই হেকাৰণে প্ৰথমতে 4টা কেঁচা আম ললো। ইয়া দেখিছেনে 4টা ধুনিয়া ধুনিয়া কেঁচা আম আৰু ধুনিয়াকৈ আমকিটা গুছাই ললো। গুছাই লোৱাৰ পিছত ইয়াক টুকুৰা টুকুৰিকে কাটি লৈছো ধুনিয়াকৈ। তাৰ পিছত এখিনি বইল কৰিব লাগিব। বইল কৰি হোৱাৰ পিছত আমকিডোখ ধুনিয়াকৈ টুকি পিনি পানীৰ পৰা নেগেদৰে ফেটি ল'ব লাগিব আৰু ফেটি হোৱাৰ পিছত এখন ছাকনি ল'ব লাগিব। ছাকনি লৈ পিনি সেই পেষ্টখিনি ধুনিয়াকৈ মই এই পেনখনৰ ওপৰত ধুনিয়াকৈ ছাকি ল'ম, যাতে তাত কোনো আহ নাথাকে আৰু কোনো গোটা বস্তু নাথাকিব লাগিব। সো হেকাৰণে ধুনিয়াকৈ ফেটি লোৱাৰ পিছত ইয়া দেখিছেনে ইমান ধুনিয়া মিহি এখিনি পেষ্ট ৰেডি হৈ গৈছে আৰু মোৰ এই পেষ্টখিনি। তাৰ পিছত ইয়াত দিবৰ বাবে মই কিছুমান বস্তু যোগাৰ কৰি লৈছো। ইয়া দেখিছেনে আধা কাপ চেনি লৈছো, অলপ নিমখ, অলপ জালুকৰ গুড়ি, অলপ কুলা নিমখ আৰু অলপমান শুকান জলকীয়া গুড়ি লৈছো। তাৰ পিছত মই মিডিয়ামত গেছটো জ্বলালো আৰু পেনখন তাৰ ওপৰত ৰাখি ধুনিয়াকৈ পেষ্টখিনি অলপ দেৰি এনেদৰে সিজাব লাগিব। তাৰ পিছত এনেদৰে সিজাই অলপ উতল আহিব। উতল অহাৰ পিছত মই চেনিখিনি দি দিছো আৰু চেনিখিনি মই আধা কাপ জোখৰ লৈ থৈ দিছিলো। তাৰ পিছত চেনিখিনি ধুনিয়াকৈ মিক্স কৰি দিছো আৰু মিক্স হোৱাৰ পিছত এনেদৰে অলপকৈ যি বস্তুকিটা লৈছিলো মই সব দি দিছো। অলপ জালুকৰ গুড়ি লৈছিলো, জালুকৰ গুড়িখিনি ধুনিয়াকৈ দি দিছো। তাৰ পিছত ইয়াত অলপ কুলা নিমখো দি দিছো। কুলা নিমখখিনি দি এটোৰ পিছত ধুনিয়াকৈ আকৌ দুইটা মিক্স কৰি ল'ব লাগিব, যাতে পেষ্টখিনিত ভালদৰে বস্তুকিটা মিক্স হৈ যায়। আৰু নিমখো দি দিছো, লগতে নিমখখিনি লৈ থৈ দিছিলো যে একদম চুটকি জোখৰ লৈছো আৰু অভাৰ বেছি হলেও ভাল নালাগিব খাই টেষ্টটো। তাৰ পিছত অলপমান শুকান জলকীয়া গুড়ি দিছো, গুড়িখিনি দিয়া নাই মই অলপমান দিছো, যাতে অলপ টেষ্টটো আহিবৰ বাবে আৰু বেছি অভাৰ দিলে মানে জ্বলা হ'ব ন, তো খাবলৈ অলপ ভাল নালাগিব। সেইবাবে মই ধুনিয়াকৈ গুটেইখিনি দি মিক্স কৰি ললো আৰু অলপ সময় পিছতে মই ফুড কালাৰটো যোনটো ৰেডি কৰি ৰাখিছিলো সেইটো অলপমান দি দিছো, কালাৰটো চেঞ্জ হ'বৰ বাবে। কাৰণ কালাৰটো আহিলে দেখিবলৈ ভাল লাগি যায় ন, সেইকাৰণে দেখিব ভাল লাগিবৰ কাৰণে মই অলপ ফুড কালাৰ গ্ৰীন কালাৰটো দি দিছো, যাতে ভাল লাগি যায় এইখিনি। তাৰ পিছত আৰু কি আৰু অলপ দেৰি সময় লৰালে এইখিনি মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল আৰু এয়া মোৰ পেষ্টখিনি সিজাই অলপ দেৰি পিছতে দেখিছেনে জোখৰ হৈ গ'ল আৰু তাৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি দিলো। ইয়াৰ পিছত এতিয়া এখন ধুনিয়াকৈ ষ্টিলৰ কাঁহী ল'ম। ষ্টিলৰ কাঁহীত ধুনিয়াকৈ মেলি থৈ দিব লাগিব ঠাণ্ডা হ'বৰ বাবে। আৰু এয়া ধুনিয়াকৈ ষ্টিলৰ কাঁহীখন লৈ লৈছো। এইখিনি দেখিছেনে পেষ্টখিনি কিমান ধুনিয়াকৈ একদম জোখৰ সিজিছে আৰু এনেকুৱা পেষ্টতে ৰাখিব লাগিব, যাতে একেবাৰে জুলীয়া হৈও নাথাকে, একেবাৰে লিকুটিয়া হৈও নাযায়। তাৰপিছত গোটেই পেষ্টখিনি মই ষ্টিলৰ কাঁহীখনত এনেদৰে দি গুটিখিনি মেলি ল'ব লাগিব, ঠাণ্ডা হ'বলৈ দিব লাগিব। আৰু ঠাণ্ডা হোৱাৰ পিছত ধুনিয়াকৈ এইখিনি আমি 2 দিন বা 3 দিনৰ কাৰণে ৰ'দত ৰাখি শুকুৱাই ল'ব লাগিব। তাৰপিছতে খাব পৰা হৈ যাব আৰু ৰেডি। কিন্তু কেনেকুৱা হয় নাজানো, মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছো ন, আৰু খাই চাব লাগিব আৰু কেনেকুৱা লাগে ক'ব নোৱাৰো। আপোনালোকক পাছত কম কেনেকুৱা হয় টেষ্টটো। আৰু আপোনালোকেও এনেদৰে ঘৰতে ট্ৰাই কৰি চাব পাৰে এবাৰ বনাই। আৰু মোৰ ভিডিওটো আজি দেখালোৱেই মই কেনেদৰে বনালো, চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাই থৈ যাব। আৰু ভিডিওটো আজি ভাবিছো ইমানতে সামৰণি মাৰো। সো আজিলে বাই বাই। আকৌ নেক্সট এটা ভিডিওত আপোনালোকক দেখাই আছো এই আম পাপৰিটো কেনেকুৱা হ'লগে। তেন্তে আজিলে ভিডিওটো ইমানতে সামৰিছো, আকৌ এটা ভিডিওত লগ পাম। সো আজিলে বাই বাই।